Hello বন্ধুসকল, welcome to my channel Assam Alien Vlog. আজি আমি চাম এইখন চাওক জু চিৰিয়াখানা, গুৱাহাটী চিৰিয়াখানাখন কেনেকুৱা অসমীয়াত আজি চাম। আজিলৈকে কোনো এনেধৰণে দেখুওৱা নাই। আজি মই বেলেগ ষ্টাইলত দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে বলক এইখনৰ ভিতৰত কিমান বান্দৰ আছে, কিমান গঁড় আছে, কিমান ভালুক আছে চব চাম। এইফালৰ পৰা ঝাপ মাৰিব নোৱাৰে, দেখিছ? সেইটো দেখিব পাইছে, মানুহৰ নিচিনাই একেবাৰে বান্দৰ বুলিলে আৰু মানুহৰ নিচিনাই ওকণি চাই আছে চাওকচোন। আৰু বান্দৰটোৰ নাম হৈছে হনুমান বান্দৰ। চাওক গাধনে হৰিণ, মানে আৰু কি ক'ব, বন্ধ ৰাস্তা এটা ফালে আহিলো, এফালে বন্ধ, এইফালৰ ৰাস্তাটো ব্লক। এইফালৰ পৰা যাব লাগিব আমি। চিৰিয়াখানাখন বনাই আছে, চব ফালে যাওঁ। এই দেখিছে বন্ধই বান্দৰৰ এলেকা। এইটো লাজকী বান্দৰ নে কিবা? এইটো দেখিছে, তাত চৰাই পায়। দেখিয়ে পিঞ্জিৰা মে ভাড়াকে ৰাখা হে, বহুত ধুনীয়া ধুনীয়া চৰাই। আৰু এইটো কি চৰাই আকৌ, ময়ো চৰাই নেকি, হ'ব পাৰে কিবা এটা। আৰু প্ৰথমবাৰ ইমান ওচৰৰ পৰা চিলনি দেখিছো। ফেঁচা, চৰি এইটো মানে ফেঁচা নহয়, হুদু বুলিহে লিখা আছে। গতিকে ঐ হুদু গোটেই জেগাটোতে আৰু চৰাই ভৰ্তি হৈ আছে। চৰাইনো কিমান চাব আৰু, বলক এবাৰ বেলেগ বস্তুকে চাওঁগে। এইটো ভিতৰত কি আছে? দেও ছাগলী। ঐ জীৱনত দেও হাঁহহে শুনি পাইছিলো, ইয়াত দেখোন দেও ছাগলীও আছে। এইটো ইমান ডাঙৰ ছাগলী নে? হয় নেকি? আছে নেকি? চাই আছো। ইমান কষ্টই উঠিলো আৰু কি আছেনো, একোৱে নাই। চিৰিয়াখানাখন আপোনাৰ চাই কেনেকুৱা লাগিছে বৰ্তমান? ভাল লগা নাই। আগৰ নিচিনা কিবা দেখিছে নাই আপুনি? বান্দৰ যেনেকুৱাকৈ ঘূৰি আছিলে এতিয়া নাই। একেবাৰে এখেতও বেয়া লাগিছে। এখেতৰ ইয়াতে লগ পাইছো, শুৱালকুছিৰ হয় এখেত। আৰু চাইছো চিৰিয়াখানাখন একোৱে নাই, চব বনাই আছে। নতুনকৈ বনাইছে চাগে, আকৌ আনিব পিছত। কিন্তু বৰ্তমান নাই, ইয়াত বান্দৰো নাই, একো দেখাই নাই। এতিয়া বাঘ চাবলৈ গৈ আছো, বাঘটো আছে নাই সন্দেহে হৈ আছে। ৰাস্তা বনাই আছে, বাঘো এইফালেহে আছে বোলে। এইয়া আহিয়ে ভালুক দেখি পালোহি। এইটো চাওক কেনেকে চাইছে। শুনিছো ইয়াত বহুত ডাঙৰ বাঘো আছে। বলক এবাৰ বাঘ চাই আহোগে। মই চাই আহিছোগে দ, এনে নাহিবি দ, ভাগৰ লাগিব। মানে এই জেগাবোৰ দৌৰি উঠিব লাগে, নহ'লে মানে অভাৰ ভাগৰ লাগে। সেইকাৰণে মই দৌৰিয়ে উঠো, তেতিয়া সোনকালো হয়। কষ্টৰ ফল মিঠা বুলি কয়, কথাটো কিন্তু সঁচাই দেই। ইমান দূৰ কষ্ট কৰি উঠিলো আৰু দেখি পালোহি এডাল বাঘ। এইটো খা। মানে মোৰ আঙুলিটো বলিদান দিবলৈ ওলাইছো বাঘটোৰ আগত, আৰু বাঘটোৱে খাবলৈ আহোঁ কয়, কিন্তু এইখনৰ পৰা নোৱাৰে, কি কৰিব আৰু বেচেৰা। ইয়াত চাওক লিখা আছে ব্লেক পেন্থাৰ। নামটো শুনি মনত পৰিলে হলিউডৰ চিনেমাখনলৈ। আৰু ইয়াত চাওক কি ক'ব আৰু, ব্লেক পেন্থাৰ নায়েই, লুকাই থাকিলে মোৰ ভয়ত। মানে যিমান দেখিছোঁ আজি মই আহিছোঁ কাৰণে চব লুকাই থাকিছে। ইয়াত যে মানে ভালুক আছে, আজি কথা এটা গম পালোঁ, ভালুকে কুঁহিয়াৰ খায়। আৰু এইটো আমাৰ মংকি কিং, পিয়াৰে মংকি লাল। বলক এবাৰ এফালে গৈ চাওঁ, না কি কয়? আৰে বাপৰে, ইমান ডাঙৰ চৰাই আজিহে দেখি পাইছোঁ দেই। আপোনালোকে মানে কেমেৰাত ধৰিব নোৱাৰিব পাৰে, কিন্তু বহুত ডাঙৰ শগুন হয় দেই এইটো। সেই গছজোপা দেখিছে, যাৰ মাজে মাজে আৰে কিবা এটা লুকাই আছে, ধৰিব নোৱাৰিব পাৰে। সেইটো হৈছে আমাৰ বনৰ ৰজা, মানে সিংহ। আৰু এইবোৰ চাওক, তাৰ গঁড়ালত নপৰিবৰ কাৰণে দিয়া আছে তাঁৰ, আৰু এইটো বিপদ বোৰ্ড। আৰু এইটো ফালে আছে এটা আমাৰ টাইগাৰ, মানে বাঘিৰা। এইটো চাওক, ঢেকীয়া ফুটুকীয়া বাঘ নে কি কয়। বৰ বেয়া কথা হৈছে, মানে চব চাই আহিছো কিন্তু শুই আছে। বাঘো শুই আছে, সিংহও শুই আছে। মানে ভাত চাত খাই পিনি শুই আছে চাগে, মানে মাংস খাই পিনি শুই আছে। অৰিজিনেল ইমান ডাঙৰ থাকেনে? জীৱনত প্ৰথমবাৰ ইমান ডাঙৰ গড় ৰিয়েলত দেখি পালোঁ। গৰু 3টামান হ'ব। আৰু এইটো চাওক, নিগনি গাহৰি, নল গাহৰি বোলে এইটো। ভাগৰ লাগিলে জুচ অলপে খাই লওঁ। আপোনালোকেও খাই লওক এতিয়া, বৰ্তমান ইয়াত বহুত গৰম, সেইকাৰণে খাই লৈছোঁ। আৰু চিৰিয়াখানাখনত বৰ্তমান একো নাই, কিন্তু বহুত বস্তু দেখিলোঁ। বাঘ দেখিলোঁ, হৰিণ দেখিলোঁ, সিংহ দেখিলোঁ, বান্দৰ দেখিলোঁ,
কিন্তু হাতী নেদেখিলোঁ, ঘঁৰিয়াল দেখিলোঁ, জিৰাফ নেদেখিলোঁ, পেংগুইন নেদেখিলোঁ। এইবোৰ মানে ইয়াত থ'বলৈ টান কিজানি, সেইকাৰণে সেইবোৰ নেদেখিলোঁ। গঁড় দেখিলোঁ, নেদেখা বস্তু, সাপ দেখিলোঁ। আৰু চাওঁ কি কি আছে বলক। চাওঁ বলক, মাতে নেমাতে চাওঁ। ঐ পহু, ঐ ঐ নাই, শুনি নাপায়। পক্ষী ঘৰ এটা পালোহি। ঘৰ নহয়, পিঞ্জিৰা। চালো এইটো চাই লওক। হাল্লা কৰিলেও নুঠে। চাওক বান্দৰে কিমান চিঞৰিছে। মানে আচলতে এইটো হলৌ বান্দৰ হয়, মানে হুন্দা বান্দৰ বুলি ক'লে ভুল হ'ব। আৰু তাৰ কালাবাজিয়া চাওক, আৰু মাতিলেই চিঞৰে, মানে ক'লেই চিৰিয়াখানা ফুৰি ভাগৰ লাগি গ'লগে দেই। ভাবিছিলোঁ একো নাই, কিন্তু বহুত বস্তু দেখিলোঁ। আপুনিও আহিব পাৰে। তাতে হ'ব আৰু কি দেখাম ন আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু বিভিন্ন বস্তু আৰু দেখুৱাম অলপ পাছত বেলেগ এটা ভিডিঅ'ত। তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। ধন্যবাদ।